নিউজ চেনেলৰ মানুহবোৰো আহিছে আগত বহিছে তেওঁলোক মই পিছত বহি আছো তাৰ পাছত যেতিয়া গোটেই মানে সেইখন আৰু ষ্টেজখনত যেতিয়া বহিছে মানুহবোৰ তেতিয়া যেতিয়া মোৰ নামটো মেনশন কৰিছে যে লিড ক্যাৰেক্টাৰত অৰুন্ধতী শৰ্মা বুলি তেতিয়া মই উঠি গৈছো মানে এইটো আপোনাৰ কাৰণে এটা বহুত ডাঙৰ সাৰপ্ৰাইজ হ'ল আচলতে ন একদম হয় সেই মানুহসকলে যে আপোনাক নেগেটিভৰ ফালে ঠেলি আছিলে আপোনাৰ যে ডিপ্ৰেছনলৈ নি আছিলে তেওঁলোকে কি ভাবিছে পিছত লগ পাইছে নে পিছত আপোনাৰ নামটো মেনশন হোৱাৰ পিছত তাতে আছে নেকি তাতে আছিলে মানে এইটো কিবা প্ৰেংক হোৱা নাছিল আপোনাৰ লগত নাজানো কিন্তু হেতু নাজানো আৰু কি হৈছিল যি হওক যি হৈছে ভালে হৈছে যি হৈছে ভাল হৈছে তাৰ পাছত তেনেকে মুহূৰ্তটো হৈ গ'ল যি হৈছে ভাল হৈছে এটা কাৰণতে ভালে হৈছে আপুনি যদি ডিপ্ৰেছন থাকি নগলে হয় নাযাও বুলি তেতিয়াহলে কোনো নহল তেতিয়া নহল আপুনি গৈ ভাল কৰিলে আচলতে হেতু হয় আৰু তেতিয়া হয়তো সেই মোৰ মনটোৱে কলে হয় সেইকাৰণে মোৰ আৰু ভাগ্য আছিল সেইকাৰণে গলো খুব ভাল হেতু এটা অভিজ্ঞতা ফাৰ্ষ্ট তাৰ পাছত হেতু তিতা মিঠা বুলি ক'ব গলে দুটাই আছে কাৰণ লাষ্টত গৈ যেটো ভালেই হ'ল প্ৰথমখিনি তিতা আছিল তাৰ পাছত নেক্সট আমাৰ শুটিং আৰম্ভ হৈছিল বিহুৰ পাছত জানুৱাৰীৰ 31 তাৰিখে ফাৰ্ষ্ট 2021 জানুৱাৰী 31 তাৰিখে শুট আৰম্ভ হ'ল তাৰ পাছত লকডাউনৰ আগতে শেষ হৈ গৈছিল নে শুটিং নহয় 2020 তো লকডাউন হ'ল 2021 তো হৈছিল না মাজত বন্ধ আছিল তাৰ পাছত আকৌ হৈছে লকডাউন খোলাৰ পাছত আকৌ হৈছে তাৰ পাছত 2021 জানুৱাৰী 31 তাৰিখৰ পৰা শুটিং আৰম্ভ হ'ল তাৰ পাছত মই শুটিং কৰিছো 1 তাৰিখ 2 তাৰিখ আৰু 3 তাৰিখ 4 তাৰিখে মোৰ বা এজনীৰ জোৰোণ আছিল তাৰ পাছত মই ডাইৰেক্টৰক আৰু যিখিনি এডি আছিল মই তেওঁলোকক আগতেই কৈ থৈছো যে মোৰ বিয়া আছে মই যাব লাগিব তাৰপাছত তেওঁলোকেও মানে একো নকয় দেই তেওঁলোকে মানে যাবা নাযাবা একো নকয় বা শুটিং আছে নাছে একো নকয় তাৰ পাছত মই ক'লো যে নাই যি হয় হ'ব মই যাবই লাগিব কাৰণ মোৰ ঘৰৰ বিয়া গতিকে মই যাবই লাগিব তাৰ পাছত 3 তাৰিখে ৰাতি 3টা বজালৈ শুটিং হৈছে পাঞ্জাবাৰীত তাৰ পাছত ৰুমত আহিছো আহি শুই ৰাতিপুৱা 5টা বজাত মই গুচি গৈছো মই ঘৰত গুচি গৈছো কাকো জনোৱা নাই না মই ডাইৰেক্টৰক কৈছো না মই এডিবোৰক কৈছো কাকো জনোৱা নাই একো অথল হিৰোইন গাইড মানে ৰাতিপুৱা উঠি সকলোৱে চাই যে হিৰোইন গাইড তাৰ পাছত মই ঘৰত গুচি গলো বিয়া এনজয় কৰি আছো দুপৰীয়া মোৰ তাত ফোন আহিছে এডি জনে মোক ফোন কৰিছে ফোন কৰি মোক কৈছে তুমি গুচি গলা মই ক'লো মই গুচি আহিলো কাৰণ মই আগতে কৈ থৈছো যে যেতিয়া মই শিডিউল বনোৱা হয় তেতিয়া মই কৈছো যে মই 4 5 6 মই নোৱাৰো কৈছে কি তুমিতো ডাইৰেক্টৰক কোৱা নাছিলা মই কৈছো যিদিনাখন মই কৈছো সেইদিনাখন ডাইৰেক্টৰো বহি আছিলে গতিকে মই ডাইৰেক্টৰক এক্সট্ৰা কেনোৰ কি কম তাৰ পাছত কৈছে কি হয় নেকি তেন্তে তোমাকতো কাস্টিং কাৰো কৰা নহব হেনেকে ক'লে তাৰ পাছত মই ক'লো যে কিয় আধাতে তাৰ পিছত মই কৈছো যে কিহৰ কাৰণে মই এটোটো নিয়ম নহয় যে ইমান দিন শুটিং কৰিলোৱে এতিয়াতো নহব কৈছে কি নাই তুমি আমাক কৈ থৈ যোৱা নাই নহয় হেতু কাৰণে ডাইৰেক্টৰে তোমাক কেনসেল কৰি দিলে মই কৈছো হয় নেকি হ'ব দিয়ক মোক যদি কেনসেল কৰিছে মই নকৰো সিনেমা এতিয়ালৈকে মোটামুটি আপোনাৰ বহুতখিনি চব গৈছিলে ন তেতিয়া আধাখিনি যোৱা বুলি ক'ব লাগিব মানে মেইন সিনখিনি হৈ গৈছে আৰু তেতিয়ালৈকে তাৰ পাছত মই কৈছো যে হয় নেকি ঠিক আছে তেন্তে মই নকৰো কাৰণ আগতে যেহেতু মই জনাইছিলোই গতিকে এতিয়া যেহেতু মই আহিছো বিয়া এখনলৈকে গতিকে এতিয়াতো মই যোৱা সম্ভৱ নহয় ঠিক আছে হ'ব মোক নালাগে দিয়ক মই নকৰো সিনেমা তাৰ পাছত তেওঁলোকে হাঁহিব ধৰিছে হা মানে এটা প্ৰেংক হ'ল প্ৰেংক আছিলে তাৰ পাছত ডাইৰেক্টৰে ফোনটো ধৰিছে ফোনটো ধৰি কৈছে দিয়া তুমি বিয়া এনজয় কৰা ইহঁতে এইবোৰ প্ৰেংক কৰি আছিলে তুমি টেনচন নলবা আচ্ছা এটা প্ৰশ্ন কিন্তু আমাৰ ডাইৰেক্টৰ তেখেতে লিড কাষ্টত আছিলে ইন্দ্ৰজিৎ স্যাৰ ছাৰৰ লগত অভিজ্ঞতা কেনেকুৱা কাম কৰাৰ আচলতে মানুহজন কেনেকুৱা মানে বিহাইণ্ড দ্য কেমেৰা অন ফ্ৰণ্ট অফ কেমেৰা কেনেকুৱা দেখে বিহাইণ্ড দ্য কেমেৰা যেতিয়া এজ এ ডাইৰেক্টৰ হৈ থাকে তেতিয়া খংটো থাকে না হেতু অভিয়াসলি থাকিব কাৰণ ডাইৰেক্টৰজনৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰি থাকে যেহেতু হেতু থাকে খংটো থাকে আৰু মানে সেই মুহূৰ্তত যদি কিবা এটা কোৱাও যায় মানে বাহিৰা কথা এটা আৰু যে যেনিবা এটোৱে কলো যে শুটিং চলি আছে কিবা এটা খাব লাগিছিলে নেকি এনেকে এবাৰ চাব মানে মানে লুকটো তেনেকুৱাই আৰু মানে একদম এক্সপ্ৰেছনতে গম পাই মানে
বহুতখিনি কৈ দিয়ে চকুৰ এক্সপ্ৰেছন মানে বহুতখিনি কৈ দিয়ে আচ্ছা আচ্ছা তাৰপাছত না জানি থোৱাটো ভাল তাৰমানে ইন ফিউচাৰ কাৰণে অকণ ভাল সাৱধান হৈ থাকিলে তাৰপাছত এনেকৈ এবাৰ চাব চাই চিন্তা কৰিম তাৰপাছত গ'ল শ্বট চলি আছে তাৰ মাজতে যদি ধৰক কেতিয়াবা কোনোবাই যদি কিবা এটা তাত ইনপুট দিব বিচাৰে নাই নহ'ব ওকে ওকে মানে তেখেতৰ ডাইৰেকচনৰ বাহিৰত গৈ পেলাই কিবা এটা ইনপুট দিব বিচাৰে আৰু মানে সেইটোৱে আৰু কোনোবাই যদি ধৰ এডিয়ে হওক চিনেমেটোগ্ৰাফাৰে হওক যিকোনে কোনোবাই যদি ইনপুট দিব বিচাৰে আৰু সেইটো যদি লজিকেলি নহয় তেতিয়াহ'লে সেইটোতো কোনো কাৰণতে নহ'ব লাগিলে 1000 জনে কওক সেইটো নহ'ব কিন্তু যেতিয়া ডাইৰেক্টৰ হৈ নাথাকে কাৰণ তেখেতক মই খুব ভালদৰে পাইছো যেহেতু মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব হয় 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 আপোনালোকে বাৰু একেলগে বহুতখিনি কাম কৰি আছে এতিয়া গম পাইছো বাৰু হয় তেতিয়া মানে একদম খোলা মনৰ মানুহ বুলি ক'ব লাগিব কাৰণ তেতিয়া খং নাথাকে তেতিয়া সেই এটিটিউডটো নাথাকে গতিকে যেতিয়া এজ এ ডাইৰেক্টৰ তেতিয়া সেইখিনি নিজৰ কামটো উলিয়াবলৈ বা নিজৰ কামটো ভাল কৰিবলৈ সেইখিনি থাকিবই লাগিব একচুৱেলি ৰেছপন্সিবিলিটি এটা একদম এই মুভিখন যেহেতু তেখেতৰ ওপৰতে ডিপেন্ড আৰু সেই আৰু কেমেৰাৰ ফ্ৰণ্টত যোৱাৰ পাছত যেতিয়া এজ এন এক্টৰ হৈ যায় তেতিয়া ভাবিব নোৱাৰি যে তেওঁ তেনেকুৱা মানে এক্টিং কৰি পেলাব মানে হয় সঁচাকে কস্তুৰীখনে মোক কোনো আচৰিত কৰিছে সঁচাকে ইমান সুন্দৰ অভিনয় মই কোনো ভবা নাছিলো মই তেখেতক লগ পাওঁতে ভবা নাছিলো যে তেখেতে ইমান সুন্দৰ অভিনয় কৰিব পাৰে কাৰণ তেখেতক লগ পোৱাৰ আগলৈকে মই তেখেতৰ অভিনয় চোৱা নাছিলো সঁচা কথা কওঁ মই যেতিয়া আপুনি যেতিয়া ক'লে কস্তুৰীখনৰ কথা মই তেতিয়া কস্তুৰীখন চালো পাৰ্ট 1 পাৰ্ট 2 একেদিনাখনে লগে লগে একদম কণ্টিনিউয়াছলি চাই শেষ কৰি দিছো মই খুব ভাল লাগিল কিন্তু মই আচৰিত হৈছো যে ইমান সুন্দৰ অভিনয় কৰিব পাৰে তেখেতৰ এটা প্ৰতিভা আছে মানে অভিনয় প্ৰতিভা তেখেতৰ যিটো ডাইৰেকশ্যন বাৰু তেখেতৰ ডাইৰেকশ্যনটো মই দেখা নাই এতিয়ালৈকে বাৰু নিশ্চয় খুব ভালেই হ'ব গম পাওঁ যিহেতু তেখেতৰ অভিনয় প্ৰতিভাটো কিন্তু মই আচৰিত কিন্তু মই খুব বেলেগ কিবা এটা পালো তাৰমানে বেলেগ টেষ্ট এটা পাইছো কিবা এটা মানে আৰু মানে তেখেতৰ মানে অভিনয় কৰাৰ যিটো টেকনিক বুলি কয় কিছুমান টেকনিক থাকে সেই টেকনিকবোৰ ভাল আৰু তাৰ পৰা ময়ো বহুতখিনি শিকিছো মানে বহুতখিনি শিকিছো আৰু ক'ব গ'লে কাৰণ এতিয়ালৈকে যিখিনি কাম কৰিছো আৰু ইনফেক্ট এনেকুৱা হয় যেতিয়া মই মানে চিৰিয়েলত যাওঁ আৰু চিৰিয়েলৰ শ্বুটিং কৰিব যাওঁ কিবা এটা এনেকুৱা কিছুমান ডায়লগ থাকে যিটো মোৰ ডায়লগ বুজাত টান হয় তেতিয়া মই ফোন কৰো যে এইটো এনেকুৱা ডায়লগ মই কি হিচাপে ক'ম মানে মোৰ কি হয় এতিয়া ফোনতে মানে ইমান ধুনীয়াকে বুজাই দিয়ে মোৰ মানে খুব ভাল লাগে আৰু মানে পতককে মনত ৰয় ডায়লগবিলাক আৰু যিমান দীঘল ডায়লগ নহলেও যদি মানে ডায়লগটো কোৱাৰ ধৰণটো হৈ যায় তেতিয়াহ'লে অট'মেটিকলি মনত থাকি যায় সেনেকুৱা টেকনিকবোৰ বা ইমোশনবোৰ কেনেকে আনিব লাগে বা খংটো কেনেকে আনিব লাগে বা যিকোনো ক্ষেত্ৰতে আৰু বহুতখিনি কথা মানে মই শিকিব পাৰিছো খুব সুন্দৰ কস্তুৰীখনৰ পৰা আৰু মানে যিখিনি মানে কাম কৰিছো তেখেতৰ লগত গোটেইখিনিৰ পৰা খুব ভাল নিশ্চয় শিকিব পাৰি তেনেকুৱা ধৰণৰ এজন অভিজ্ঞ ব্যক্তিৰ সৈতে থাকিলে বহুত কথা শিকিব পাৰি নিশ্চয় আৰু যেহেতু আপুনি বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত হৈ আছে 2017 পৰাই হয়নে অভিনয় মডেলিং তাৰপিছত অভিনয় কৰি আছে এতিয়া দুইটা সমানে চলি গৈ আছে আপোনাৰ আমি যেতিয়া এনেকুৱা ধৰণৰ এটা সাংস্কৃতিক যিকোনো এটা দিশৰ লগত জড়িত হৈ থাকো এটা আমাৰ কিছুমান অভিজ্ঞতা হয় যিবোৰ তাৰমানে সাধাৰণ মানুহৰ লাইফৰ মানে এক্সপিৰিয়েঞ্চতকৈ বহুত বেলেগ হয় অলপমান মানুহে সেইবোৰ শুনিও খুব ভাল পায় এনজয় কৰে আচলতে হয়নে তাৰে কিছুমান ভাল থাকে কিছুমান বেয়া থাকে কিছুমান আপোনাৰ খুব মানে হাস্যময় একেবাৰে জীৱনত পাহৰিব নোৱাৰা আৰু কিছুমান খুব তাৰমানে আৱেগিক আৰু কিছুমান থাকে মানে আপোনাৰ অনুপ্ৰেৰণাদায়ক হয়নে আপোনাৰ জীৱনৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে একেবাৰে প্ৰথমতে ভয় লগা অভিজ্ঞতা যদি কিবা আছে সেইটো কওক ভয় লগা অভিজ্ঞতা মানে কিবা এটা এই এনেকুৱা ধৰণৰ কামৰ লগত সংগতি থকা আপোনাৰ কিবা এটা এনেকুৱা ধৰণৰ ঘটনা যিটো মানে আপোনাৰ ভয় লাগি গৈছিল এতিয়া মনত আছে তাৰমানে ভয় লগা বুলি তেনেকুৱাটো একো নাই কাৰণ যেহেতু কামবোৰ নাজানো মোৰ কামবোৰ মানে একদম সহজভাৱে হৈ যায় মানে মোৰ ভয় নালাগে কিন্তু হয়তো কেতিয়াবা মোৰ বেয়া লাগে এতিয়া যেনে কস্তুৰীখনৰ কিছুমান অভিজ্ঞতাৰ পৰা মোৰ বেয়া লাগিছে কিন্তু হয়তো খুব ভয় লগা নাছিলে তেনেকুৱা ভয় লগা অভিজ্ঞতা এইবোৰ মানে একো অভিজ্ঞতা আছে সেইটোৱে এনেকুৱা ধৰণৰ কামত যেতিয়া আমি আগবাঢ়িম তেতিয়া বিভিন্ন ধৰণৰ মানুহ পাম ভাল বেয়া 10 জনে 10টা কথা ক'ব একদম মোৰ কথা এইটো 10 জনে 10টা ক'ব 10টাৰে শুনিম কিন্তু কৰিম নিজৰটো আপুনি খেতি কৰি খুব ভাল লাগিলে প্ৰেক্টিকেলি আসলে ক'ব গ'লে আপুনি সেইটোৱে কৰিলে বহুতে বহুত কৈ আছে আপুনি অলৰেডি ডিপ্ৰেছনত আছেই কিন্তু আপুনি পিছৰ দিনাখনে তাত গৈ উপস্থিত হৈছে ৰাতিপুৱাই খুব ভাল কথা সেইটোৱে আচলতে পজিটিভ চাইড ক'বলৈ গ'লে আৰু কিবা এনেকুৱা
খুব মানে হাস্যৰসিক অভিজ্ঞতা আছে নেকি জীৱনত যেটো মানে পাহৰিব নোৱাৰি মানে অভিনয়ৰ সৈতে জড়িত অভিনয়ৰ সৈতে জড়িত হাস্যৰসিক বুলি ক'ব গ'লে তেনেকে ইমান এটা মনত পৰাবিধৰ নাই আৰু তেনেকুৱা এনেটো হয় শ্বুটিঙত গ'লেতো এনে হাঁহিয়ে থকা যায় কেতিয়াবা এনজয় কৰা যায় কিন্তু এনেকুৱা নহয় যে একদম মনত ৰৈ যাব তেনেকুৱা হাস্যৰসিকো নাই বুলি ক'ব পাৰি আৰু বাকি থাকিলে বেয়া লগা বুলি ক'ব গ'লে একচুয়ালি বেয়া লগা বহুত কেইটাই আহিছে এনেকুৱা নহয় যে মই এক্টিং কৰি থাকোতে বেয়া লগা অভিজ্ঞতা কিন্তু তাৰ মাজতে কেতিয়াবা কি হয় যেতিয়াৰ পৰা এক্টিং লাইনত সোমাইছো বহুত কেইজন মানে বহুত মানুহকে লগ পাইছো তাৰে মাজতে কিছুমান এনেকুৱা মানুহক লগ পাইছো যিসকলে মানে মই বেয়া পোৱা কথা কয় মই বেয়া পোৱা এটা কাম কৰিব বিচাৰে তেনেকুৱা মানুহক মই লগ পাইছো গতিকে তেনেকুৱা অভিজ্ঞতা মোৰ বহুত বেয়া লগা মোৰ আচলতে দুখ লাগে যেতিয়া মানে মানুহবোৰে টেলেণ্টক দেখা নাপায় তেওঁলোকে এটা বেলেগ পৰ্যায়ত যাব বিচাৰে হয়তো আপুনি বুজি পাইছে দৰ্শকেও হয়তো বুজি পাব ইমান অপেনলি নকওঁ বাৰু আমাৰ ক'ব গ'লে এই পডকাষ্ট আচলতে ফেমিলি পডকাষ্ট সকলো সৰুৰ পৰা ডাঙৰ সকলোৱে চাই গতিকে বুজি পাব আপোনালোকে আপোনালোকলৈ এৰিলো গতিকে তেনেকুৱা যেতিয়া অভিজ্ঞতাবোৰ হয় সেইটো মানে বহুত বেয়া লগা আচলতে এনেকুৱা অভিজ্ঞতা মোৰো আছে বহুত ক'বলৈ গ'লে মই নাম নকওঁ বাৰু খুব অসমৰ খুব নামজালা প্ৰডিউচাৰ আৰু খুব ডাঙৰ প্ৰডাকশ্যন লগত কাম কৰি থাকে এতিয়াও মোৰ তাত প্ৰুফ আছে ওচৰত খুব মানে তেখেত মানে এজন যে মুখা পিন্ধা ভদ্ৰ আচলতে সেইটো মানে বাহিৰৰ পৰা কোনো গম নাপায় আচলতে সেইটো প্ৰুফ মোৰ হাততো আছে কিন্তু মানে সেইবোৰ বস্তু একো মই কেতিয়াও একো নকৰো কাৰণ প্ৰুফবোৰ ৰাখি থোৱাটো মানে মানুহ চিনি থোৱাটো ভাল আৰু সেইটো একদম সেই আপোনালোকে চিনি পাব সেই মানুহবোৰক আপোনালোকেও নিশ্চয় চিনি পাব ভাল নাম জ্বলাই অসমৰ ব্যক্তি আৰু আছে আচলতে খুব বেয়া লাগে আমাৰ এই কাৰণবোৰৰ কাৰণে আচলতে আমাৰ বহুতো প্ৰতিভা লুপ্ত হৈছে ক'বলৈ গ'লে খুব ভাল প্ৰতিভা কিছুমান লুপ্ত হৈ যায় মানে কাৰণ চাওক সকলোৱে বেয়া পথটো কেতিয়াও একচেপ্ট কৰিব নিবিচাৰে ন আজি আপুনি যিহেতু আপোনাৰ ভিতৰত এটা প্ৰতিভা এটা আছে নিশ্চয় যিহেতু আছে অলৰেডি আপুনি বেয়া পথতে কিয় অৱলম্বন কৰিব নো হয়নে নহয় শৰ্টকাটৰ কোনো প্ৰয়োজন নাই আচলতে ক'বলৈ গ'লে হয়নে নহয় যি কৰিম কষ্টৰ বলৰে কৰিম নিজৰ প্ৰতিভাৰ ওপৰত বিশ্বাস আছে আত্মবিশ্বাস আছে সেই আত্মবিশ্বাসৰ বলৰে কৰিম যি কৰিম হয়নে নহয় এনেকুৱা আচলতে কথাটো কিন্তু বেয়া লাগে আচলতে এইবোৰ হ'ব নালাগে কেতিয়াবা ভাবো মাত মাতিম কেতিয়াবা ভাবো বস্তুবোৰ অলপমান উদঙাই দিওঁ নেকি কিন্তু ভাবো নাই মানুহে জানে অলৰেডি বহুতে জানে অলৰেডি গতিকে বেছি কৈ লাভ নাই আৰু বাকী নিজৰ কামত লাগি থকা ভালকৈ হয়নে নহয় আৰু আপোনাৰ যিহেতু ইমানবোৰ কামৰ সৈতে জড়িত হৈ আছে আপোনাৰ কিবা হৰৰ অভিজ্ঞতা আছে নেকি হৰৰ অভিজ্ঞতা বাৰু তাৰ আগতে কম ভগৱান বিশ্বাস কৰে নে একদম বহুত 100% খুব সুন্দৰ মই বিশ্বাস কৰোঁ যেহেতু ভগৱান বিশ্বাস কৰে সেইটো এটা পজিটিভ যেহেতু পজিটিভ আছে নেগেটিভ থাকিব আছে নেগেটিভ আছে ভূতক বিশ্বাস কৰে নে ভূত বিশ্বাস কৰোঁ আছে আচ্ছা দেখা পাইছে নেকি কেতিয়াবা পাইছো ও মাই গড খুব ইন্টাৰেষ্টিং দেই এতিয়া আমি ভূতীয়া ষ্টৰীলৈ আহি গ'লো ভূত দেখা পাইছো কেনেকুৱা ভূত দেখা পাইছে আপুনি কওকচোন ধুনীয়া ভূত দেখা পাইছো ভূতো ধুনীয়া নে মই আজি প্ৰথমবাৰ গম পাইছো ভূত ধুনীয়া বুলি দেই কাৰণ আজিলৈকে মই যিমানখিনি গম পাই আছো কিমান মস্ত চকু বোলে একেবাৰে দীঘল নখ দেখিলে বোলে মানুহে হাৰ্ট এটেক আহি যায় মানুহৰ তেনেকুৱা ধুনীয়া ভূতো যে আছে প্ৰথমবাৰ গম পাইছো একচুৱেলি সেইটো এতিয়া মানে কি হ'ল মই গোটেই কাহিনীটো কম মানে এইটো মানে অভিনয়ৰ লগত জড়িত নহয় দেই মানে মই অভিনয়ৰ সৈতে খালি অভিনয়ৰ কথা কিমান পাতি থাকিম মই এইবাৰ যোৱা জানুৱাৰীৰ 4 তাৰিখে শিৱসাগৰৰ যে অগ্নিনাভ মন্দিৰ লাষ্ট জানুৱাৰী শিৱসাগৰৰ অগ্নিনাভ মন্দিৰ যে শুনিছে নহয় তালৈকে মই গৈছিলো আমি ঘৰৰ পৰা ওলাইছিলো মানে 4 তাৰিখে ৰাতি 11টা বজাত 11টা বজাত ওলোৱাৰ পাছত আমি গৈ আছো ধুনীয়াকে তাৰ পাছত গৈ থাকোতে কি হ'ল তেতিয়া 12টা 1 হৈছে 12টা 1 ৰাতি 12টা 1 হৈছে তাৰ পাছত গলো যাৰ পাছত মানে সেইখিনি জায়গাত পিছত গম পাইছো যে তাতে মানে এক্সিডেন্ট প্ৰায় হৈ থাকে মানে ৰাস্তাৰ কথা কৈছে আপুনি